So hi hello namaskar and welcome back to my YouTube channel. তো আজি বিশ্বকৰ্মা পূজা উপলক্ষে গৈ আছোঁ আমাৰ জিমত মানে মই য'ত কৰোঁ জিমটো তাতে গৈ আছোঁ তাতে পূজা আছে অকণমান তো গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ মানে কালি ৰাতি বহুত চাফা কৰিলোঁ তো এতিয়া গৈ আছোঁ তো চাই থাকক আপোনালোকে বলক তো গাইছ এয়া কালি ৰাতি মানে এইবিলাক পূৰা গুচাই দিছোঁ এয়া ডাম্বল চাম্বল যি আছিলে মেচিং চেচিং গোটেইখিনি মুচি দিছে ইয়াতে তো এইপিনেও মেচিং আছিলে চব গুচাই দিলোঁ এইপিনে ইয়াৰ ডাম্বল চাম্বল প্লেটবোৰ এইপিনে ৰাখি দিছোঁ পূৰা মানে চিজিল পাতি কৰি কিনে সজাই কেনে তো এইপিনে ভালদৰে ৰাখিছোঁ তো এইপিনে পূজাটো হ'ব ন এইপিনে আছিলে আমাৰ এপছৰ মেচিংটো মেচিংটো এইপিনে চাইডত আনি দিছোঁ তো এইপিনে পূৰা চাফা কৰিছোঁ মুচি কেনে তো কালি ইয়াতে পূজাব ইয়াতে মানে পূজাটো কৰিম চ' গাইছ এয়া ভগৱানৰ মূৰ্তিবিলাক আছে এয়া সৰু ডাঙৰ গোটেইখিনি আছে এইপিনে ধুনীয়া এয়া সৰু এইবিলাক ডাঙৰো আছে এইপিনেও আছে ডাঙৰ আৰু এইপিনে দাদাবোৰে মাত্ৰ দোকানটো খুলিছে এয়া বাক্সৰ পৰা মানে ওলাই আছে চ' গাইছ এইপিনে বহি গ'ল আমাৰ লগৰ এটা গাড়ীত এয়া আহিছিল মোক ল'ব কাৰণে তো গৈ আছোঁ এতিয়া জিমত তো এই গাড়ী চলাই আছে মই বহিছোঁ এয়া বিশ্বকৰ্মা পূজা উপলক্ষে এইপিনে মানে মালাৰ দোকানবিলাক দিছে মানে ৰং বিৰংগী মালা তো আপোনালোকে গাড়ীত লগাব পাৰে এয়া মানে কিবা এটা ভাল লাগে আৰু এইবিলাক দোকানবিলাক চাই কিনে পূৰা মালা চ' গাইছ এয়া ওপৰৰ পিনে জিম আমাৰ চৰাইঘাট জিম তো মই আহি আছোঁ মানে শিৱাৰ ঘৰত গৈ আছোঁ কিবা কাম আছে আৰু তো যাই লওঁ আগতে ক'ৰবাত আহি আছোঁ জিমত মানে এইপিনেও পেণ্ডেল বনাইছে তো এইপিনে আগৰ পিনেও গৈ আছোঁ মানে লাহেৰে আগতো এটা পেণ্ডেল আছে এইটো হ'ল পাণ্ডু বড় বজাৰ মানে টোটো ষ্টেণ্ড যে কয় যে ই ৰিক্সা ষ্টেণ্ড তো এইটোৰে নেকি নাজানো ভালদৰে এইটোৱে মানে বিশ্বকৰ্মা পূজা আৰু এইপিনে আহিছিলোঁ আমাৰ শিৱা ভাইৰ ঘৰত শিৱা ভাই তো ইয়াৰ ঘৰত আহিছিলোঁ মানে কিবা কাম আছিলে তো এতিয়া ডাইৰেক্ট জিমত গৈ আছোঁ তো গৈ কিনে দেখুৱাই আছোঁ আপোনালোকক ব'লক তো গাইজ এইপিনে আহি কিনে পাই গ'লোঁ মানে চিৰিৰে উঠি আছোঁ ওপৰৰ পিনে মানে থাৰ্ড ফ্ল'ৰত আমাৰ মানে জিমটো হয় তো উঠি আছোঁ আৰু চিৰিৰে তো এইপিনে গৈ কিনে ফাৰ্ষ্ট অফ অল মানে জোতাটো খুলিব লাগিব তো এইপিনে চাইডৰ আগতে জোতাটো খুলি তাৰপৰা ভিডিঅ' পিনে দেখাই আছোঁ চ' গাইজ এইপিনে পাই গ'লোঁ মানে জিমটো য'ত মই কৰোঁ এয়া তো আহি কিনে পাই গ'লোঁ এইপিনে আমাৰ ৰাজাদা আছে এয়া জিম ট্ৰেইনাৰ ৰাজাদা খাই দি দিয়ক এয়া চ' গাইজ ইয়াতে পূজাটোৰ ওপৰত দেখুৱাই আছোঁ আপোনালোকক কি কৰোঁ কি নকৰোঁ গোটেইখিনি বোলক চ' এইপিনে বেলুনৰ পেকেট পাই গ'লোঁ এইপিনে আমাৰ ধীৰাজ ব্ৰয়ে বেলুন ফুলাই আছে তো ময়ো ফুলাব লাগে বেলুনৰ পেকেট তো ফুলাওঁ আৰু এতিয়া তো গাইজ এইপিনে আছে ৰাজাদা মানে আমি তিনিজনে আহিছোঁ ৰাতিপুৱা মৰ্ণিং আৰু বাকী কেইজনমান আহিব তো আহি লওক তো দেখুৱাওঁ আপোনালোক আহিলে চ' গাইজ এতিয়া মানে আমি আমাৰ গেটটো সজাই আছোঁ বেলুন চেলুনেৰে তো এইপিনে পূৰা আমাৰ ব্ৰয়ে সজাই আছে এইপিনে আমাৰ ৰাজাদা আছে তো পূৰা বেলুন চেলুন লগাই আছোঁ এইপিনে মানে গেটটো পূৰা সজাই দিম আৰু ভিতৰৰ পিনে অকণমান কিবা কিবি সজাম আৰু বেলুন চেলুন লগাই ৰিবন চিবন লগাম মানে পূৰা বিশ্বকৰ্মা পূজা উপলক্ষে পূৰা একবাৰে ফালি দিম আৰু পিনে মানে আমাৰ বেলুন চেলুন লগোৱা হৈ গ'ল তো এতিয়া ভিতৰৰ পিনে লগাই আছোঁ তো ভিতৰৰ পিনে সজাই আছে চ' গাইজ আমাৰ মানে জিমৰ গোটেইকেইজন ল'ৰাবিলাক আহি গ'ল তো ইয়াতে গোটেইকেইজন আছে তো এতিয়া আমাৰ পূজাটো ইয়াতে হ'ব তো মানে ৰাজাদাৰ মানে আহি গৈছে ৱাইফ চাইফ চ' চবে তো ইয়াতে পূজাটো হ'ব আমাৰ বিশ্বকৰ্মা ভগৱান চ' চব গুচাই আছে যেতিয়া মানে গৈ আছোঁ পানীৰ জাৰ আনিব তো এইপিনে আছে আমাৰ বিনয় ভাই তো এই গাড়ীটো লৈ কেনে যাম তো জাৰটো আনো তাৰপৰা ওপৰত যাম তাৰপৰা দেখুৱাই আছোঁ আপোনালোকক তো লৈ আহোঁ বোলক তো গাইজ যিপিনে মানে আহিছোঁ পানীৰ জাৰ ল'ব জাৰ দুটা লৈ ল'লোঁ তো এইপিনে বিনয় উঠাই দিলে তো এতিয়া বহিব এতিয়া গৈ আছোঁ জাৰকেইটা লৈ কেনে এই গাড়ীত বহি আহিছোঁ বোলক চ' গাইজ জাৰ দুটা লৈ আহিছোঁ তাৰে পৰা এইপিনে মানে পূজাৰ চব ৰেডি চেডি কৰি আছে পানী দুটা জাৰ এইপিনে লাগিব চাগে পানী খাব মানুহ আছে ন বহুত তো সেইকাৰণে আনিছোঁ আমাৰ উদয় ব্ৰ নাৰিকল কাটি আছে চ' উদয় ব্ৰ গোটেইখিনি ৰেডি হৈছে আৰু আমাৰ অকণমান বাকী আছে মানে পুৰোহিত আহিব অহা নাই এতিয়ালৈকে চ' আহিলে হৈ যাব আমাৰ আমাৰ এতিয়া অভিষেক ব্ৰ খাই আছে বোলে মানে কাটি আছে নাৰিকল কাটি আছে তো পুৰোহিত আহিলে পূজা হ'ব আৰু আমাৰ
হয়নে? তো সেই গাইছ এইপিনে আমাৰ ব্ৰ আহি গৈছে মানে চণ্ডীগড়ৰ পৰা, মানে ইয়াতে জিম কৰি আছিলে, তো এই চণ্ডীগড় গুচি গৈছিলে, তো এই হঠাতে আহি গৈছে, আহি কিনে মোক ঘাই বুলি দি আছে পিছপিনৰ পৰা। তো মই ক'লো কোন হয়? তো গাইছ এইপিনে মানে পানীৰ জাৰ আহিলোঁ ন, তো জাৰৰ পৰা অকণমান কিবা লেতেৰা লাগি গৈছে কুৰ্তাটোত এয়া। তো মানে এইপিনে ভিতৰৰ পিনে তো মই এইটো চেঞ্জ কৰি আহোঁ। তো ঘৰত গৈ আছোঁ, পিনে ফেন এটা গাড়ী লৈ লৈছোঁ এয়া। তো ঘৰত গৈ আছোঁ, ঘৰত গৈ কিনে চেঞ্জ কৰি আহি আছোঁ, মানে বেলেগ পিন্ধি কিনে আহি আছোঁ। তো গাইছ মানে এয়া মানে মোৰ কুৰ্তাটোত কিবা লাগিছিলে ন, তো সেইকাৰণে আহি কিনে বেলেগ কুৰ্তা পিন্ধি ল'লোঁ, এয়া চেঞ্জ কৰি লৈ এয়া। তো মানে গোটেইখিনি চেঞ্জ কৰি লৈছোঁ। তো এইটো ভাল লাগিছে চাগে অকণমান, আপোনালোকে কমেণ্ট কৰি জনাবচোন। এতিয়া গৈ আছোঁ তো বলক। চ' গাইজ মানে এইপিনে পাৰ্ক কৰি থৈ গৈছিলোঁ গাড়ীটো এয়া। তো এই লগৰ এটাৰ এপ্ৰিলা তো লৈ আহিছোঁ। তো যাওঁ এতিয়া, তো গৈ আছোঁ বলক, দেখুৱাই আছোঁ। চ' গাইজ এইপিনে ড্ৰেছ চেঞ্জ কৰি কিনে আহি গ'লোঁ। তো ইয়াৰ পিছপিনে জিম আছে, ইয়াতে কেইজনমান ল'ৰা আহিছে আমাৰ, মানে যোনবিলাক পুৰণা আছিলে, মানে যোনবিলাক কৰিছিলে পুৰণা ষ্টুডেণ্ট, সিহঁতেও আহিছে আৰু আমিও আহিছোঁ। তো এয়া এইপিনে আমাৰ বিকি ব্ৰ আছে, হাই দিয়া। হেল্ল'। অঁ, ই মানে পুৰণা ষ্টুডেণ্ট হয়। তো এয়া গাইজ গেটটো মানে বেলুন লগাইছিলোঁ, কেইটামান পৰি গ'ল আৰু হাৱাতে, একো নাই। তো এইপিনে ভিতৰৰ পিনে কি হৈ আছে দেখুৱাই আছোঁ আপোনালোকক। তো গাইজ ইয়াৰ ভিতৰৰ পিনে চবেই আহি গৈছে। তো এইপিনে মানে ফল প্ৰসাদ মানে কাটি চলি আছে আৰু কাটি আছে চবে। চ' গাইজ এয়া ইমান টাইম অপেক্ষা কৰাৰ পিছত আমাৰ ব্ৰাহ্মণ আহি গ'ল, মানে পুৰোহিত আহি গ'ল। তো এয়া তেওঁ এতিয়া পূজা কৰিব গৈ আছে, তো চাই থাকক। চ' গাইজ এইপিনে এটা ডাঙৰ কাহিনী হৈ গ'ল মানে। তো গোঁসাইটো আমি মানে এইপিনে থৈছিলোঁ ন, তো এইপিনে চাইড কৰি আছে, মানে পূৰা গুচাই আছোঁ। এইপিনে ব্ৰাহ্মণে ক'লে যে গোঁসাইটো এইপিনে আনিব, মানে সেইপিনে আছিলে ন, তো তাৰ পৰা ইয়াতে আনিব কৈছে, মানে ইয়াতে পূজা নহয় বোলে। চ' গাইজ এইপিনে আমাৰ পূজা আৰম্ভ হৈ গ'ল। এয়া গোটেইকেইজন যিমান আছিলে জিমৰ, তো গোটেইকেইজন বহি গৈছে পূজাত। তো ময়ো বহিম আৰু। তো এয়া পূজা চলি আছে আমাৰ, পূৰা ধূপ ধূনা জ্বলাই লৈছে। এইপিনে আমাৰ পূজা কমপ্লিট হৈ গ'ল। তো আমাৰ ব্ৰাহ্মণ মানে ঘৰত গুচি গ'ল। তো এইপিনে ইয়া পূজা কমপ্লিট হৈ গৈছে। তো এতিয়া মানে প্ৰসাদ বিতৰণ হ'ব, ইয়াত প্ৰসাদবিলাক আছে। তো আপোনালোকে দেন চাই থাকক কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখুৱাই আছোঁ। তো গাইজ এইপিনে এতিয়া ইয়া প্ৰসাদ চসাদ বাঢ়ি আছে, মানে প্ৰসাদবিলাক চবকে প্লেটত দি আছে, মানে গাজি কল কিবা আপেল চাপেল চব দি আছে আৰু ইয়া মানে মোকো দি দিছে। ইয়া প্লেটত গাজি কল তৰমুজ কিবা কিবি আছে আৰু ইয়া কুঁহিয়াৰ, তো গোটেইখিনি আছে। এইপিনে আমাৰ অভিষেক ব্ৰই দি আছে চবকে ইয়া। চ' গাইজ গোটেইখিনি হৈ গ'ল। এইপিনে আছে আমাৰ ইয়া ছাৰ। ছাৰ কি খবৰ আপোনাৰ? এইপিনে আছে ছাৰৰ ফেমিলি এয়া। চ' এইপিনে আছে আমাৰ ৰাজাদা। চ' ৰাজাদা আমাৰ জিমৰ বিষয়ে অকণমান মানে পেকেজবিলাক অকণমান কৈ দিয়ক আপুনি, কি কি আছিলে? 3 মাহৰ 3000 টকা আৰু 6 মাহৰ 2500 টকা, 1 বছৰৰ হৈ গ'ল 6500 টকা। যদি আপোনালোকে আহিব বিচাৰে দেন মালিগাঁও চাইডে আহিব পাৰে, চৰাইঘাট জিম। তো আহি কেনে ইয়াতে কণ্টেক্ট কৰিব বিচাৰে, তো আপোনালোকে পাণ্ডু বড়ো বজাৰ তো আহিব। তো সেই গাইজ মই আহি গ'লোঁ জিমৰ পৰা, মানে আপোনালোকক দেখুৱালোঁ জিমত বিশ্বকৰ্মা পূজা কৰিছিলোঁ, মানে গোটেইকেইজন মিলি কেনে। তো কি কৰিলোঁ কি কৰা নাই গোটেইখিনি দেখুৱালোঁ। তো আপোনালোকে আহিব পাৰে, আমাৰ জিমত জইন কৰিব পাৰে, মানে মালিগাঁও চাৰিআলি পাণ্ডু বড়ো বজাৰ। তো পেকেজবোৰতো কৈ দিল কেনেকুৱা কি আমাৰ ট্ৰেইনাৰে। তো যদি আপোনালোকে আহিব বিচাৰে দেন আহিব পাৰে। তো আজি ভিডিঅ'টো এইখিনিতে আছিলে। যদি আপোনালোকে ভাল লাগে দেন লাইক কমেণ্ট শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া প্ৰসাদো লৈ আহিছোঁ জিমৰ পৰা, তো খাম এতিয়া, দিয়ক বাই বাই।